মই বৰ্তমান উপস্থিত আছোঁ গৰু গোহালিৰ ওচৰত। এয়া হ'ল গৰুৰ কাৰণে প্ৰস্তুত কৰা হৈছে জাক। এইডাল হ'ল কেয়া বন, হাবিত থাকে কেয়া বন, কাঁইট থকাৰ কাৰণে কেয়া বন নাম পৰিছে এইডালৰ। আৰু এইবিধো কাঁইট থকাৰে হয়। এইডাল হ'ল টিকনি বৰুৱা। ইও এবিধ কাঁইট গছৰ লতাই, কিন্তু আগটো খায় মানুহে, ই বগাই যায় গছত। এইডাল হ'ল জেজেলি পকা। এই জেউৰা এইবিলাকত বেছি থাকে, ঢাপত থাকে বাৰী, জেউৰাত বগাই। ই এটা জেজেলি পকা। এয়া তলত খেৰ দিয়া হৈছে, তাৰপিছত কাঁইট গছবিলাক দিয়া হৈছে, কেয়া বন, টিকনি বৰুৱা, জেজেলি পকা, আৰু এয়া তলত বেত গছৰ পাতো দিয়া হৈছে। বেত গছৰ পাত এয়া চাওক, বেত গছৰ পাত। এয়া বেত গছত কাঁইট থাকে, মানে কাঁইট জাতীয়ৰ গোটেই আজিৰ দিনটোত কাঁইট জাতীয় গছ লতা এইবিলাক দি গৰুক জাক দিয়া হয়। গৰুক মহ খেদিবৰ কাৰণে জাক দিয়া হয়। ইয়াৰ ওপৰত কেঁচা বন দি দিয়া হৈছে, যাতে ধোঁৱাই সেইবাবে বন দি দিয়া হৈছে। এই অতীজৰ পৰা চলি অহা ই এটা পৰম্পৰা। এয়া চাওক, এতিয়া জাক জ্বলাই দিয়া হৈছে। জাক জ্বলাই দিয়া হৈছে, তলত খেৰখিনি জ্বলাই দিয়া হৈছে, জুই দি দিয়া হৈছে বৰ্তমান। এয়া হ'ল, আকৌ কৈছোঁ মই, এয়া হ'ল কেয়া বন, জেজেলি, এয়া হ'ল টিকনি বৰুৱা, এয়া হ'ল জেজেলি পকা। ওপৰত অলপ তুঁহগুৰি দি দিয়া হৈছে যাতে ধোঁৱাই আজি কাঁইট গছৰ ডাল পাত এইবিলাক দি গৰুক জাক দিয়ে। ই এটা অতীজৰ পৰা চলি অহা এটা পৰম্পৰা। এইটো কি কাৰণে চলি আহিছে সেইটো মই ক'ব নোৱাৰিম, কিন্তু ই এটা এনেকৈ চলি আহিছে। ই এটা চলিত ৰূপত আজিও গাঁৱত এই চলিত ৰূপত দেখা গৈছে। এয়া চাওক, জাক জুই দিয়াৰ পিছত কি ধৰণে ধোঁৱাব আৰম্ভ কৰিছে।